আসসালামু আলাইকুম এভৰিৱান আৰু আজি পুৰা একেবাৰে ৰেডি হৈ আহিলোঁ আপোনালোকৰ আগত মানে ঘৰৰ ওচৰতে এখন বিয়া আছে আৰু আমি ঘৰৰ গোটেইকেইটাই যাম বিয়াত ইফালে মা যাই আছে ইফালে মোৰ বেটা মই আৰু আব্বাহঁতে আগতে গৈছে আৰু 1 মিনিট নালাগিল আমি বিয়া বাৰী আহি পালোঁ আৰু এইফালে বহি আছে কইনা আৰু আমি আহি বহাৰ লগে লগে আমাক খাবলৈ মাতিলে আৰু যেহেতু বিয়াত খানাটোৱে মেইন হয় না আৰু আমাক মাতাৰ লগে লগেও আমি আহি গ'লোঁ কাৰণ দুপৰৰ সময় ভোক লাগি গৈছিল তো এনেকৈ বহিছোঁ আমি এইফালে মোৰ বেটা মোৰ মা আৰু মই এইফালে বহিছোঁ ভাবি আহি পানে পিছত পৰিছে আৰু এইফালে ভাত দি দিল ভাতৰ লগত দি দিল ভাবিও আহি পাল আৰু এইফালে ভাবিও বহি ল'ল আৰু তাৰপিছত মই দালিৰে আৰম্ভ কৰি দিলোঁ কাৰণ ভোক লাগি আছিল তাৰপিছত ভাজি দি দিল কিবা কিবি মিক্স ভাজি এখন বনাইছে চব্জিখিনি কিন্তু ভালেই হৈছিল বিয়াৰ আৰু মই দালি আৰু ভাজিৰে আৰম্ভ কৰি দিলোঁ তাৰপিছত দি দিল টমেটৰ চাটনি আৰু চাটনিখনো বহুত টেষ্ট হৈছিল আৰু তাৰপিছত য'ত মাংস আহি গ'ল আৰু মাংসখিনি মই গোটেই ঢালি দিলোঁ আৰু ধুনীয়াকৈ খালোঁ আৰু চব্জিখিনি টেষ্টো হৈছিল আৰু জ্বলাও হৈছিল বহুত আৰু ইমান জ্বলা হৈছিল মানে খাই কেনে মোৰ একেবাৰে চকুৰে পূৰা পানী ওলাই গৈছে আৰু যিহেতু জ্বলা খাই মোৰ ভাল লাগে সেইকাৰণে চকুৰ পানী ওলাই হ'লেও মই খাই দিলোঁ আৰু চব্জিখন যিহেতু টেষ্টো হৈছিল আৰু এনেকৈ খোৱা লোৱা শেষ কৰি বিয়া ঘৰত অলপ সময় বহিলোঁ আৰু অলপ সময় বহি তামোল পাণ খাই ল'লোঁ আৰু তামোল পাণ খোৱাৰ পিছতে আৰু ভাবিলোঁ আপোনালোকক দৰাক দেখাই দিম কিন্তু দৰা ক'তবা ব্যস্ত হৈ আছে আপোনালোকক দেখাবই নোৱাৰিলোঁ আৰু আমি এনেকৈ আমাৰ ঘৰৰ পিছফালে যে নদী আছে তাতে গ'লোঁ ভাবি আৰু মই মানে কেইটামান ৰীল বনাম ভাবিক লৈ আহিছোঁ লগত কেমেৰামেন তাক কেমেৰা ধৰিব দিম আৰু মই ৰীল বনাম তো আজিৰ ভিডিঅ'ত এইখিনি আছে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম কেইটামান ইয়াতে ৰীল বনাম।